চকুটো লৈ আছে তাকে এটা কিবা বেয়া খবৰে আহে নেকি এনে ঘৰলৈ ফোনটো কৰি আছোঁ ইমানকৈ ফোন কৰি আছোঁ কোনেও ৰিচিভ কৰা নাই নহয় জানো ঘৰতে কিবা হৈছে নেকি এনে এখন চিন্তাহে লাগিছে কলেজলৈও নগ'লোঁ সেইটো কাৰণে লগৰবোৰ চব গ'ল ৰ'দালিও গ'ল ৰ'দালিয়ে মোক কৈছিলে বোলে ব'ল যাওঁ মন চন মাৰি থাকিব নালাগে অকলে অকলে ৰুমত মই আকৌ নগ'লোঁ তাতো মানে গৈ মন নবহিবগৈ যে সেইটো কাৰণে ফোন মাৰি আছোঁ এতিয়া ৰিচিভেই কৰা নাই নহয় আকৌ এবাৰ ফোনটো কৰি চাওঁচোন এইবাৰ কিজানি ৰিচিভ কৰি নহ'লে মহা চিন্তা হৈ থাকে নহয় হেল্ল' দেউতা কি কৰিছা ফোনটো যে এবাৰ ৰিচিভ কৰা নাই কিয় ইমান ফোন মাৰি আছোঁ তুমি ৰিচিভ কৰা নাই আকৌ মাহঁতে কৈছোঁ মায়ে ৰিচিভ কৰা নাই মনেও ৰিচিভ কৰা নাই কেইবাবাৰো কৰিলোঁ মই কিয় ফোনটো ৰিচিভ কৰা নাছিলানো ভয় খাই মৰিছোঁ মই এনেই এই কিনো কবি মাৰে সেই আজি গোটেই বৰষুণ দি আছিলে নহয় পাছফালে টিউবৱেলৰ পাৰলৈ গ'ল কিবা ছিঙিবলৈ নৰসিংহ পাত ছিঙিবলৈ নেকি ৰাতিপুৱা লালৈকে ভাত বনাবলৈ সেই গোটৰ কামত কিবা ওলাই যাওঁ বুলি গ'ল গৈ পেলাই সেই টিউবৱেলৰ পাৰখন পিছল হৈ আছিলে যে পৰি এতিয়া আৰু গোটেই ঘটনা গম্ভীৰেই চিঞৰি আছে কান্দি তাৰপিছত গৈ পেলাই আমি দুয়োটাই আছিলোঁ মনো আছিলে ঘৰতে দুয়োটাই উঠাই আনি পেলাই আকৌ ডক্টৰৰ ওচৰত লৈ গৈছোঁ এতিয়া আমি হস্পিটেলতহে আছোঁ তই বাৰু ইমান চিন্তা কৰিব নালাগে এতিয়া ডক্টৰ আহি পেলাই বেণ্ডেজ চেণ্ডেজ কৰি দিছে এতিয়া অকণমান ভাল পাইছে বাৰু কি মোক কোৱাই নাই যে মোক এবাৰ ফোনটো ৰিচিভ কৰিতো ক'ব পাৰা ন মোৰ মানে আজি চকুটো লৰি আছিলে বাওঁ চকুটো এনেই লৰা নাই মানে অঘটন ঘটিলে মানে মই গৈ আছোঁ ৰ'বা আজি এতিয়াই ওলাই যাম মই নালাগে দে তোৰ আকৌ পৰীক্ষা আছে নহয় পৰহিলে তই আকৌ ঘৰলৈ আহিলে আকৌ অকণমান দিগদাৰহে হ'ব পৰীক্ষাটো দি একেবাৰে আহিবি এতিয়া খবৰটো পাই নোযোৱাকৈ কেনেকৈ থাকোঁ বাৰু কচোন পৰীক্ষা কি হ'ব আৰু হ'ব দিয়া নালাগে দে মায়ে আকৌ খংহে কৰিব নহ'লে মোক ক'বলৈ হাক দিছিলে তোক তাই ফোন কৰিব বোলে হেৰি নক'ব বোলে এনেকৈ কৈছিলে আহিব নালাগে দে আমিকেইটা আছোঁ নহয় পৰীক্ষাটো দি কৰি একেবাৰে আহিবি আৰু ডক্টৰেও আৰু ইমান ভাবি চিন্তি থাকিবলৈ হাক দিছে মানে ভাল হ'ব বুলি কৈছে সোনকালে অকণমান কচকা খালে হাত আৰু ভৰিত বাকী হাড় চাৰ ভগা নাই বুলি কৈছে অঁ ঠিক আছে তেনেহ'লে বাৰু মই একেবাৰে পৰীক্ষাটো দিহে যাম